সকলোকে নমস্কাৰ। আজি মই ভাৰতৰ বহুতো ফেমাছ মন্দিৰত মই আহিলোঁ। সেইটো আছে তিৰুৱনন্তপুৰম, কেৰেলাত আছে। কেৰেলাৰ মন্দিৰ হয়। মোৰ পিছফালে দেখোন ইয়াতে ইমান ডাঙৰ মন্দিৰটো আছে, বহুত ডাঙৰ মন্দিৰটো আছে। ইহঁতৰ মন্দিৰৰ ভগৱান নামটো মহাবিষ্ণু হয়। সেইটো ইয়াতে অনন্ত পদ্মনাভ বুলি কয়, অনন্ত পদ্মনাভ স্বামী বুলি কয়। কেৰেলাৰ বহুত ডাঙৰ মন্দিৰ হয়, সেইটো বুলি কয়। কেৰেলাত ডাঙৰ মন্দিৰ হয়। ইহঁতৰ বহুত স্পেচিয়েলিটিজ আছে, মই আপোনালোকে ক'ম। আৰু কোনো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগতে শ্বেয়াৰ কৰি দিয়ক। চ' লেটছ গ'। কেৰেলা ৰাজ্যৰ বাছ হয়। পিছফালে ঘণ্টা মাৰিলে আগফালে শব্দ আহিব। సారసాక్ష పరిపాలయ మామయి సందదం కరుణయ జగదీశ సారసాక్ష పరిపాలయ মাম। যদি গুগলত ভাৰতৰ ধুনীয়া মন্দিৰ কোনটো বুলি সাৰ্চ কৰিলে তিৰুপতি ভেংকটেশ্বৰ মন্দিৰ, শিৰডি সাই বাবা মন্দিৰ বুলি আহিব। কিন্তু আমাৰ দেশত এইটা মন্দিৰ আছে, ইয়াৰ সম্পত্তিৰ হিচাপ আজিলৈকে পোৱা নাই। সেই মন্দিৰ নাম শ্ৰী অনন্ত পদ্মনাভ স্বামী মন্দিৰ। কেৰেলাৰ ৰাজধানী তিৰুৱনন্তপুৰম নগৰত আছে। শ্ৰী অনন্ত পদ্মনাভ স্বামী মন্দিৰৰ ঐতিহ্যৰ বিষয়ে বিষ্ণু পুৰাণম, মৎস্য পুৰাণম, ব্ৰহ্ম পুৰাণম আৰু বৰাহ পুৰাণত উল্লেখ আছে। তামিল ভাষাৰ সংগম সাহিত্যত মন্দিৰৰ নাম আছিল। তামিল কবি নাম্মালৱাৰ পদ্মনাভ স্বামীৰ হাজাৰ হাজাৰ হিচাপে গান ৰচনা কৰিছিল। মন্দিৰত পূজাৰ কাৰণে নাৰিকল ৰাখিছে। সেই মন্দিৰৰ স্থাপত্য চেৰা আৰু দ্ৰাবিড় শৈলীত আছে। মন্দিৰৰ আগফালে ডাঙৰ গোপুৰম আছে। ভগৱানৰ মূৰ্তি শয়নৰ অৱস্থাত আছে, সেইকাৰণে অনন্ত শয়না বুলি আৰু এটা নাম আছে। 2011ত কেৰালা হাইকোৰ্ট অনন্ত পদ্মনাভ স্বামী মন্দিৰৰ নিৰ্বহণৰ দায়িত্ব কেৰালা ৰাজ্যৰ চৰকাৰৰ বুলি আদেশ দিছিল। ইয়াৰ বিপক্ষে ট্ৰাভাংকোৰ ৰাজঘৰীয়া সকলো সুপ্ৰিম কোৰ্টৰ পৰা বাধা দিলে। লগতে সুপ্ৰিম কোৰ্ট এটা কমিটিৰ গঠন কৰিছিল। ইয়াৰ কমিটি মন্দিৰৰ চি, ডি, ই আৰু এফ ৰুম খুলি দিছে। তেতিয়া তাতে 2 লাখ সোণৰ মুদ্ৰা, 800 কিলো সোণৰ আভৰণ, 60,000 উজ্জ্বলি থকা শিল আৰু নৱৰত্ন পাইছিল। সেই বাৰ্তা আন্তঃৰাষ্ট্ৰীয় স্তৰত হলচল কৰিছিল। কিন্তু ৰুম নম্বৰ বি, জি আৰু এইচ আজিও খোলা নাই। যোনক খুলিবলৈ কৈছিল তেওঁৰ মৃত্যু হৈছিল আৰু
ৰুম নাম্বাৰ বি আজিও কিবা কিবা কাহিনী আছে তাতে সাপ আছে তাৰ পৰা সমুদ্ৰৰ ৰাস্তা আছে এনেকৈ মিছা সঁচা বুলি অনেক কাহিনী আছে 2020 বছৰত সুপ্ৰিম কোৰ্ট অনন্ত পদ্মনাভা মন্দিৰৰ নিৰ্বাহন হেতৰ দায়িত্ব ট্ৰাভাংকোৰ ৰাজঘৰতে থাকিব বুলি নতুন আদেশ দিছিল চ' কোনোবা কেৰালা গ'লে নিশ্চয় তিৰুৱনন্তপুৰম অনন্ত পদ্মনাভ স্বামী মন্দিৰ চাবলৈ নাপাহৰিব